কি মন্টু আজি ফাইল পত্ৰ লৈ যে চৰকাৰী চাকৰি পালি নেকি? চাকৰি কৰি কাৰোবাৰ তলত কাম কৰা দিন গ'ল ভাই। মই এতিয়া নিজৰ ষ্টাৰ্টআপ খুলিবলৈ ওলাইছোঁ। মোৰ স্মাৰ্টনেছ দেখি আমেৰিকাৰ পৰা মানুহ ইনভেষ্ট কৰিবলৈ আহিছে। তোক আমেৰিকাৰ পৰা মানুহে বিচাৰি আহিছে? কুকুৰ চেকুৰা দিয়া নাইতো। কি বিজনেছ প্লেন বনালিনো তই? মই এটা এণ্টি লছ ছ'চাইটি খুলিছোঁ, য'ত কোনো বস্তু হেৰালে মই বিচাৰি উলিয়াই দিম। কেনেকুৱা কথা আকৌ? ধৰ মোৰ ঘৰৰ পৰা মটৰ চাইকেল এখন কোনোবাই চুৰ কৰিলে, তইনো কেনেকৈ বিচাৰি উলিয়াই দিবি? এইটো একেবাৰে সহজ কথা। তই মোক 500 টকা দিবি, মই গৈ চোৰটোক 1000 টকা দিম আৰু কম তই যিখন বাইক চুৰ কৰিলি তাতকৈ দামী বাইক এখন আমাৰ পুতলুৰ ওচৰত আছে, তই এইখন দি সেইখন লৈ যা। আৰে গাধ, তই চোৰক আকৌ আমাৰ ঘৰ দেখুৱাই দিবিহি। ইয়াত আকৌ তোৰ কি লাভডাল হ'ল? লাভ আছে। চোৰটোৱে যেতিয়া তোৰ ঘৰত দামী বাইক বিচাৰি যাব, মই আগতীয়াকৈ পুলিচক খবৰ দিম। পুলিচে চোৰক ধৰিব আৰু মোক ইনাম হিচাপে 5000 টকা দিব। তাৰে 2000 টকা মই পুলিচক দিম, 1000 টকা তোক দিম আৰু বাকী 2000 টকা মোৰ নেট প্ৰফিট। তইও বাইক পালি, ময়ো পইচা পালোঁ। তই দেখোন সঁচাকৈ স্মাৰ্ট হৈ গৈছ। বাৰু সেই ফাইলটোত কি আছে? সেইটোত চাগে পুলিচৰ লগত কৰা কণ্টেক্ট। নাই এইখন আচলতে আমাৰ খুৰীৰ পৰা ধাৰে লোৱা পইচাৰ লিষ্ট। খুৰীয়ে ক'লে, মন্টু তই যদি আজিৰ ভিতৰত টকাখিনি নিদিয় তেন্তে তোক মই আমেৰিকালৈ নহয় জমৰ ঘৰলৈহে পঠিয়াই দিম। তেন্তে তোৰ এই স্মাৰ্ট বিজনেছটো আচলতে খুৰীমাৰ পৰা বাচিবলৈ কৰা এটা নাটকহে আছিল। নাটক নহয় ভাই, ইয়াকে কয় ষ্ট্ৰেটেজিক ছাৰ্ভাইভেল। তহঁতৰ লগত কথা পাতি থাকিলে মোৰ লাভ নাই। খুৰী আহিছে, এতিয়া মোৰ এণ্টি লছ হোৱাৰ সময় হ'ল। তহঁতে বাৰু খুৰীক কবি মনটো আমেৰিকালৈ ইনভেষ্টৰ বিচাৰি গ'ল। কি? আৰু যদি আমাক খুৰীয়ে ধৰে তেতিয়া? তহঁতৰ বাবেও এটা ষ্টাৰ্টআপ প্লেন আছে, ফ্ৰী ফিটনেছ ট্ৰেইনিং, অৰ্থাৎ খুৰীৰ খেদনিত যিমান পাৰ দৌৰ। মই কেতিয়াও হাৰ নামানো, কাৰণ মই জানো যে যদি দৰজাখন বন্ধ থাকে তেন্তে খিৰিকীখন খোলা থাকেই, আৰু যদি খিৰিকীখনো বন্ধ থাকে তেন্তে মই AC লগোৱা মিস্ত্ৰী মাতি দেৱালখনকে ফুটা কৰি দিম।